বৰালিমাৰী ঘাটত সৰু সৰু ল'ৰাহঁতে এখন যন্ত্ৰচালিত নাও লৈ আনি আছে। সিহঁতৰ কিমান সাহস চাওক, অকণো ভয় ভীতি নাই সিহঁতৰ। ইয়াৰ নৈৰ ঘাটত এখন নাও লাগিছেহি আৰু নাওখন কোনো ডাঙৰ মানুহে চলোৱা নাই, ইয়াত সৰু সৰু ল'ৰাহঁতে লৈ আনিছে দেখা পাইছোঁ। সিহঁতে মনৰ আনন্দত এইবোৰ ব্ৰহ্মপুত্ৰ পানীত নৌকা বিহাৰ কৰি থকা দেখা পাইছোঁ। আমি সিহঁতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। তোমালোকৰ পৰা আহিছা? কোন চৰ? চৰৰ নাম কি? হা? মিৰকামাৰী চৰ। অঁ, কিমান দূৰ ইয়াৰ পৰা? কি নাম? তোমালোকে নিজে নিজে নাও চলাব পাৰা? অলপ অলপ পাৰা? অঁ, স্কুলত পঢ়ি আছা? অঁ, ভালকৈ পঢ়িবা, তেতিয়া আগুৱাই যাব পাৰিবা। ইয়াত চাওক যন্ত্ৰচালিত নাৱৰ এটা আৰ্টিফিচিয়েল টয়লেট ইয়াত আমি দেখা পাইছোঁ, কাঠেৰে বনাইছে, ওপৰত টিন পাত আছে। ইয়াত চাওক, আৰু ইয়াৰ ভিতৰত কেনেকুৱা টয়লেট আমি জানিব খুজিছোঁ। নাৱত আকৌ কেনেকুৱা ধৰণৰ টয়লেট আজিহে আমি প্ৰথমবাৰৰ বাবে দেখুৱাবলৈ আগবাঢ়িছোঁ। এয়া চাওক, টয়লেটটো বেলেগ একো ব্যৱস্থা নাই, অতি সাধাৰণভাৱে বনাইছে আৰু ইয়াতে খোলা আছে। নাৱৰীয়া দাদাজনৰ পৰা এই সম্পৰ্কে অকণ জানিব খুজিছোঁ। এই বৰালিমাৰী ঘাটত আমি এখন নাৱৰীয়া দাদাৰ সৈতে আমি কিছু কথা জানিব খুজিছোঁ। নাম দাদা? মোৰ নাম হাফিজুদ্দিন। আপোনাৰ ঘৰ? ঘৰ বৰালিমাৰী। ইয়াতে স্থানীয় বাসিন্দা আপুনি? আপুনি চৰাঞ্চললৈ এই নাওসমূহ যাতায়াত কৰোঁতে ভাড়া হিচাপে আপুনি কিমান টকা উপাৰ্জন কৰে? ধৰক যেনে তেনে পৰিয়ালটো চলে আৰু নাওটো চলালে। দৈনিক আপুনি কিমানবাৰ অহা যোৱা কৰে চৰাঞ্চল? এবাৰ দুবাৰকৈ তেল খৰচ পাতে 1500 টকা লাগে। সেইখিনি আপোনাৰ পৰিয়াল ভালকৈ চলেনে? সেইখিনি পৰিয়াল ভালকৈ চলে। আপোনাৰ ল'ৰা ছোৱালীক স্কুলত পঢ়াই আছেনে নাই? মই ল'ৰা ছোৱালী স্কুলত পঢ়াই আছোঁ। অঁ, আৰু এতিয়া আমি আপোনাৰ পৰা অকণ জানিব খুজিছোঁ, আপোনাৰ এই নাৱত অকণ এটা আছুতীয়া সুবিধা আমি দেখা পালোঁ যে টয়লেটৰ ব্যৱস্থা আপুনি কৰিছে। এই টয়লেটৰ ব্যৱস্থাৰ পৰিকল্পনাটো আপুনি কিয় কৰিলে আপোনাৰ নাৱত? তাৰমানে নাও যদি কোনোবা পায়খানা লাগে বা পেচাব পায়খানা লাগে তেনেহ'লে অসুবিধা হয়, সেইটো কাৰণে এইটো বনাই দিছোঁ যে জুলুম হ'লে আহি ইয়াত টয়লেট কৰিব পাৰিব আৰু। হয় হয়, ইয়াতে টয়লেটৰ ব্যৱস্থা টয়লেটৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি বিচাৰোঁ প্ৰত্যেকটো নাৱতে এনেকুৱা হ'ব লাগে, আৰু এইটো নাৱত দেখিছোঁ প্ৰায়বোৰ নাৱতে তেনেকুৱা ব্যৱস্থা কৰা হৈছে। গতিকে অসুবিধা নাই, দূৰ দূৰণিলৈ গ'লে নাও লৈ পেলাই আপোনালোকে ভ্ৰমণ কৰিলে বা কোনো অসুবিধা নাই। অসুবিধা নাই। এই বৰালিমাৰী ঘাটত দেখা পাইছোঁ ম'হৰ গাড়ী এখন আহিছে। ম'হৰ গাড়ী এখনেৰে বিভিন্ন ধৰণৰ সা সামগ্ৰী, খাদ্য সামগ্ৰী এইবিলাক লৈ আনিছে ঘাটলৈ, আৰু এইবিলাক তেওঁলোকে চৰাঞ্চললৈ লৈ যাব। নৈৰ ঘাটৰ নিচেই সমীপতে আছে কুঁহিয়াৰ খেতি। ইয়াতে গঞা ৰাইজে কুঁহিয়াৰ খেতি কৰা দেখা গৈছে, বহুতখিনি ওখ হৈছে, এতিয়া কাটিবৰ হৈছেহি। আপোনালোকক এই দৃশ্যখিনি অতি ওচৰৰ পৰা দেখুৱাবৰ যত্ন কৰিছোঁ। চাওক কি ধুনীয়া কুঁহিয়াৰ খেতি, ওক খেতি। কুঁহিয়াৰ ৰস স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী, তাৰে খেতি ইয়াতে কৰিছে।